তো আপোনালোকক মই এনেকুৱা এটা কথা ক'ম আপোনালোকে হয়তো দেচোন দে তই পাছত কবি কি হ'ল কিটো মই হেৰি এটা কৰি লওঁচোন তই মোক ফিট কৰি দিবিচোন চাওকচোন আপোনালোকে চাওকচোন মই ভিডিঅ' এটা বনাই আছোঁ দেই মাজত কেলে মাত মাৰি দিছ এই দেচোন তোতকৈ কি হ'ল তোতকৈ ইম্পৰ্টেণ্ট কথা মোৰহে আছে তই মই ভিডিঅ' বনাই যে আছ তই দেখিছ নাই দেখা এই তই বনাবি বাৰু তই সদায় ভিডিঅ'ই বনাই থাক মই ইম্পৰ্টেণ্ট কথা যে তই কচোন খাব নোপোৱা নহয় কি হ'ল কচোন এতিয়া ভালমতে থপথপীয়াকে নাই কথা কি কবি কচোন তই মই এতিয়া শুন নহয় কি মামাক কম এতিয়া মই কচোন তই চাওঁ ঐ মামা ঐ মামা ঐ চেনি দাইল নিমখ বন্ধ কৰিলা ঐ মামা ঐ চেনি দাইল নিমখ কিয় বন্ধ কৰিলা ঐ ইমান দুখ লাগিছে ঐ মামা ঐ প্ৰতি মাহে মাহে আমাক সকলো বস্তু কেইটা চেনি দাইল নিমখ চাউল কিয় দিছিলে এতিয়া মামা ঐ মনত দুখ কিয় দিছে অকল চাউল কেইটা আনি জানো আমি ভাত খাম আমাৰ ল'ৰা ছোৱালীবোৰে দাইল বিচাই চেনি বিচাই নিমখ খাব লাগে মামা বাৰু কিয় বাৰু আমাক ঠগন দিছা ঐ নকৰিবা এনে কাণ্ড ঐ মামা ঐ ভূতত জিকাই দিছো ৰজা কৰিলো আমাক দিয়া বস্তু কেইটা মামা আকৌ ঘূৰাই দিব কেতিয়াও তেনেকুৱা নকৰিব আকৌ চাউল দাইল নিমখ আকৌ দিব হেইয়া চেতনা বা মানে এইটোকে ক'বলৈ তাৰমানে মই এটা ভিডিঅ' আৰম্ভ কৰিছিলোঁ এটা কথা কওঁ আচলতে আপোনালোকে দেখা পাইছে মই মানে এই মহেন্দ্ৰ জিতখন বিকিম বুলি ভাবিছোঁ এইখন বোলো বিকিবলৈ কাৰণে বোলে এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকে মেছেজ কৰিব মোক ফেচবুকত যদি কাৰোবাক যদি লাগে চেতনা বাই আকৌ মোক আগতীয়াকৈ ভিডিঅ'টো বনাই ল'ব দিয়া নাই সি তাৰহে তত নাইকিয়া হ'ল একদম বনাবলৈ আপোনালোকে শুনিলেই নহয় তো আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ মই এই মহেন্দ্ৰ জিতৰ গাড়ীখন বিক্ৰী কৰিম যদি আপোনালোকে যদি কোনোবাই লয় মোৰ লগত যোগাযোগ কৰিব টায়াৰকেইটা দেখাইছোঁ 4টা টায়াৰ দেই এইটো এটা টায়াৰ মজা হৈ আছে এইটো এটা টায়াৰ মজা হৈ আছে চাই লওক আৰু গাড়ী চাই লওক ক'তো কোনো টেনশ্যন নাই একদম মজা হৈ আছে বডি নলগালোৱে চাই লওক এইটো এটা টায়াৰ দেখাই দিছোঁ আপোনালোকক এইটো টায়াৰ চাই লওক মজা হৈ আছে আৰু হয়তো এটা টায়াৰ চাই লওক এটা চাই লওক মজা হৈ আছে আৰু এইটো বেটেৰী চাই লওক মজা হৈ আছে যদি কোনোবাই যদি লয় মোৰ লগত যোগাযোগ কৰিব ফেচবুকত মেছেজ কৰিব আৰু এনেই মেছেজ কৰি নাথাকিব দেই একদম পূৰা যদি লয় তেতিয়াহে মেছেজ কৰিব দেই চাই লওক যদি কাৰোবাক যদি লাগে এইখন গাড়ী মজা হৈ আছে একদম পূৰা বেপাৰ কৰিবলৈ মজা হ'ব গাড়ীখন বহুত ভাল গাড়ী হয় আমি এখন চলাই একদম বহুত আৰাম পাইছোঁ কিন্তু আমি ডাঙৰ এখন ল'ম মানে এখন বিকি ঠিক আছে সেইকাৰণে ভিডিঅ'টো বনাইছোঁ যদি কোনোবাই যদি লয় যোগাযোগ কৰিব ধন্যবাদ